নমস্কাৰ বন্ধুসকল, কেনেকুৱা ভালনে? আশা কৰোঁ সকলোৱে ভালে আছে। মই আহিছোঁ আজি এইফালে, মই এইফালে আহিছোঁ মোৰ কি ক'বা দুখৰ বিলৈ। কি হৈছে মোৰ বন্ধুসকল চাব পাৰে, মই আজি ইউটিউবত বহুত দিনৰ পৰা ভিডিঅ' দি আছিলোঁ, দি আছোঁ মোৰ এনেকুৱা হ'ল কি ইউটিউবটো মই উৰি গুচি গ'ল। তাৰপিছত মই মাথা লেতেৰা কিবা পচিছে বা চলাইছে বন্ধুসকল চাব পাৰে। আমি এতিয়া এইফালে গৈছোঁ পথাৰৰ ফালে, বাছ ক'ত কিবা পচিছে চাগে। তই বন্ধুসকল কথাটো হ'ল এনেকুৱা, মই আজি 3 দিন ধৰি মই খাব পৰা নাই, শুব পৰা নাই বন্ধুসকল। ইমান এটা নষ্ট হৈ গৈছে। পুৰণা এটা ইউটিউব চেনেল আছিল, ডিমকু ব্লগ বুলি কয়। সেই চেনেলটো মই ছাকচেছ হৈছিলোঁ। ছাকচেছ হোৱাৰ পিছত মোৰ চেনেলজন মই নতুন মোবাইল এটা ল'লোঁ, OnePlus। তাৰপিছত পুৰণা মোবাইলটোৰ পৰা যিটো মই জিমেইলটো ট্ৰান্সফাৰ কৰিলোঁ। তাৰপিছত ভুল হ'ল নেকি, ভুল হোৱাত গোটেই উৰি গুচি গ'ল বন্ধুসকল। ইমান দুখ লগা কাহিনী হৈছে মোৰ, কি ক'বা আৰু। মই নিজকে কি কৰোঁ কি নকৰোঁ টেনশ্যনত ভাগি পৰা নাই বন্ধুসকল। নমস্কাৰ বন্ধুসকল, কেনেকুৱা ভালনে? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। মই আজি জাষ্ট আমাৰ পথাৰখনলৈ আহিলোঁ। আমাৰ গাঁৱৰ মানুহবিলাকে বেহাৰ পেলাই আছে চাব পাৰে। এইবিলাক চব বেহাৰ খেতি কৰিছে সকলোতে, এইফালেও কৰিছে, যোনফালে হ'লেও বেহাৰ খেতি কৰিছে বন্ধুসকল চাব পাৰে। আমি এতিয়া এইফালে আহিছোঁ এই বগৰী গছ যেতিয়া আলি আহিলে এনেকুৱা আমি ক'ত আছিলোঁ বন্ধুসকল, ভিডিঅ'টোৰ আমি হেৰিত আছিলোঁ হয়নে। এইবিলাক যে বগৰী দেখিছে, এইবিলাক পথাৰবিলাকত থাকিলে শুৱনি লাগে আৰু ভাল লাগে, লগতে আৰু বগৰীও খাব পোৱা যায়। এনেকুৱা যিহেতু মানুহবিলাকে এতিয়া বেহাৰৰ খেতি আৰম্ভ কৰিছে চাব পাৰে বন্ধুসকল। এইবিলাক এতিয়া আৰম্ভ কৰি আছে মানুহসকলে, আমাৰ গাঁৱৰ ৰাইজে, যাতে এনেকৈ খেতি কৰিলে কি হয়, উন্নতি হয় আৰু যিহেতু খৰচাটোতো ওলায়ে, লগতে তেলৰ যিটো দাম বাঢ়িছে আজিকালি যুগতো। এতিয়া তেলতে 40 টকা 35 টকা হৈ গৈছে দাম। সেইটো কাৰণে নিজে স্বাৱলম্বী হয় বা নিজে জানেও যে বেহাৰ খেতি কৰিলে অলপ ৰাইজৰ কাৰণে ভাল হয়, নিজৰ কাৰণেও ভাল হয়। লগতে এনেকৈ বগৰী গছ থাকিব লাগে, পথাৰখন শুৱনি হয়। এনেকৈ ডাঙৰ আলি ডাঙৰ ৰাস্তা এটা হ'ব লাগে, তেতিয়াহ'লে পথাৰখন শুৱনি লাগে আৰু ভাল লাগে বন্ধুসকল চাব পাৰে। মই জাষ্ট এনে পথাৰত আহিলোঁ আৰু মোৰ দুখৰ কথাটো মই আপোনালোক কৈছোঁ নাই, মই পাহৰি গ'লোঁ। মই জাষ্ট কৈছিলোঁ মোৰ কাহিনীটো কেনেকুৱা হৈছে বন্ধুসকল চাব পাৰে। মই আজি জুন মাহত 2022 জুন মাহত মই ইউটিউব চেনেল এটা ষ্টাৰ্ট কৰিছিলোঁ। একদম দুখ লগা কাহিনী মোৰ। মই প্ৰথমতে ইউটিউব খুলিছিলোঁ, খোলাৰ পিছত ভিডিঅ' কৰি আছোঁ। হঠাৎ মোৰ কি হ'ল, এনেকুৱা এটা অঘটন হৈ গ'ল, হ'ব লগা আছিল নেকি, পায়ো হেৰালোঁ। পায়ো হেৰুৱাই মানুহ ভগৱানে যদি দেও, মই নিজে খেদাই লৈছোঁ। এনেকুৱা চিষ্টেম এটা, মই ইমান কষ্ট কৰি মই উন্নতি পথত গৈছিলোঁ, হৈছিলে আৰু আৰ্নিংটো হৈছিলে। মোৰ ডলাৰ ট্ৰিক আহিছিলে, তাৰপিছত মনেটাইজ হৈছিলে 4000 আৰু 1000 হৈ গৈছে, কমপ্লিট হৈ গৈছিলে। 4000 ঘণ্টা 1300 ছাবস্ক্ৰাইবাৰ হৈ গৈছিলে, মোৰ মনেটাইজ হৈ গৈছিলে। এতিয়া বেংকৰ এডচেঞ্জৰ লিংকটো আহিছিলে। অহাৰ পিছত মোৰ কি হ'ল, নতুন মোবাইল এটা ল'লোঁ। যিহেতু মনেটাইজ হৈ গ'ল, ডলাৰ যিহেতু আৰ্নিং হ'ব, মোৰ পইচা আৰ্নিং হ'ব, মই ভাবিলোঁ কি মই কাম এটা কৰোঁ কি, মই এটা নতুন মোবাইল লৈ লওঁ। যিহেতু মোৰ আগৰ পুৰণা মোবাইলটো ইমান ঠিক নাছিলে, ভাবিলোঁ কি নতুন মোবাইল এটা লৈ লওঁ। তাৰপিছত আৰু ভালকৈ ভিডিঅ' বনাম আৰু ভালকৈ ইউটিউবত ভিডিঅ' দিম, এনেকৈ কিবা এটা কৰিম বুলি ভাবিছিলোঁ। তাৰপিছত হৈ গ'ল তেনেকুৱা, ইউটিউব চেনেলটো উৰি গ'ল। মোৰ ভুলতে গ'ল। মই ইমান খুলি জ্ঞাত নাছিলোঁ। আন এটা মোবাইলৰ পৰা আন এটা মোবাইলত যদি জিমেইলটো ট্ৰান্সফাৰ কৰা হয়, তেতিয়া এটা OTP আহে লাষ্টত। সেই OTPটো একচেপ্ট কৰিব লাগে, ৰিচিভ কৰিব লাগে। সেইটো মই জনা নাছিলোঁ, সেইটো কাৰণে হয়তো মোৰ ইউটিউব চেনেলটো গুচি গ'ল। কিন্তু তাৰ লগতে যদি মই ইউটিউব চেনেলটো বা কিবা এটা ভয় আছিলে, যিহেতু মই এইটো নতুন মোবাইলত ইউটিউব চেনেলটো লওঁ, তেতিয়াহ'লে সেই মোবাইলটোত জিমেইলটো থাকি যাব না, তেনেকুৱা এটা ভাৱ আহিল মোৰ। তেনেকুৱা এটা ভাৱ অহাৰ লগে লগে এইটোত অহাৰ লগে লগে মই সেই চেনেলটো ডিলিট কৰি দিলোঁ। ডিলিট কৰি দিয়াৰ লগে লগে
এই নতুন মোবাইলটোৰ পৰাও চব গুচি গ'ল, মোৰ ইউটিউব চেনেলে গুচি গ'ল, আৰ্নিঙৰ হেৰিটোৱে গুচি গ'ল, তেতিয়াহ'লে মই আৰু কেনেকুৱা কি কৰিম বন্ধুসকল। মোৰ তাৰমানে এনেকুৱা দুখৰ বিলাক হৈছে, কি ক'বা আৰু। মই সঁচা কথা ক'লো বন্ধুসকল, মানে বহুত টেনশ্যনত ভুগি আছোঁ মই এতিয়া বন্ধুসকল। মোৰ একদম ৰাত দিন একদম টোপনি নোহোৱা হৈছে বন্ধুসকল। আপোনালোকে বিশ্বাস কৰে নকৰে মই নাজানো, কিন্তু মই সঁচা কথা কৈছোঁ বন্ধুসকল। যাতে আপোনালোকৰ এনেকুৱা ভুল নকৰে জীৱনত, ইউটিউব বা খুলিলেও বা কিবা এটা বনালেও আগতে সোধ পোছ কৰি ল'ব লাগে মানুহক, তাৰপিছতহে নিজৰ এটা এক্সপিৰিয়েঞ্চ কৰি যি কাম কৰে অলপমান মানুহক সোধ পোছ কৰি কৰিব লাগে। মই জীৱনত শিকিলোঁ আৰু বন্ধুসকল, আপোনাৰ যাতে এনেকুৱা ভুল নকৰে, সাৱধান থাকিব বন্ধু। চাব পাৰে বৰেণ ককাই এফালে সেই বিহাৰ মানে কি কৰিবা এইবিলাক বিহাৰ ছুটিয়াবা হয় নেকি, সৰিয়হ পেলাবা ইয়াত হয় না? বাকী খবৰ পাতি কোৱা? খবৰ পাতি সৰিয়হ কাম চলি আছে হয় নেকি? লাষ্ট টাইম যদিও পেলাইছো আৰু কি হয় এতিয়া ভাল হ'ব ভাল হ'ব ভাল হ'ব, বতৰ যদি ভাল হয় তো ভালেই হ'ব, ভাল হ'ব ভাল হ'ব। আৰু বতৰ যদি বেয়া হয় তো ক'ব নোৱাৰো আৰু। হয় দে জলসিঞ্চনৰ ব্যৱস্থা নাই, এতিয়া ওপৰৰ পৰা পানী পৰিলে যি হয় হ'ব আৰু। জলসিঞ্চনৰ যদি ব্যৱস্থা থাকিলে হয় মানে খেতি ভাল কৰিব পাৰিলো হয়। এতিয়া আৰু বতৰৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰি আছো। এতিয়া কিমান বা পৰে বিঘা, এতিয়া খৰচটো বৈ যায়। এতিয়া ইয়াত 4 বিঘা আছে, তাত 2 বিঘা কৰিছো, 6 বিঘা কৰিছো। এনেকে খৰচ বহুত পৰে। ট্ৰেক্টৰত এক চাহত 4.5 চাহ 3 চাহকে হাল বাই আছো। 3 চাহ আৰু 3 চাহত বিঘা মাটি 3 চাহ পৰে, আৰু এক চাহত লয় 350 টকা। এনেকৈ বহু খৰচ পৰে। আৰু এবিঘাত সাৰ 15 টকা খৰচ হয়, বিধানত 200 টকা খৰচ হয়, কিলো 100কে 2 কিলোকে পেলাইছোঁ। সাৰত 1500, হালত 3 3 গুণ 9 10, ইফালে 150 টকা 1050 টকা খৰচ হয় এবিঘা মাটিত। এবিঘা মাটিত 1050 টকা, এইফালে সাৰত 1500 টকা, বিধানত 200 টকা, এনেকৈ খৰচ হয়। আকৌ যেতিয়া অলপ 2 ইঞ্চি 3 ইঞ্চি হ'ব তাত স্প্ৰে কৰিব লাগিব। এইটো কি সাৰ বুলি কোৱা হয়? এই ইয়াত 3 বিধ 4 বিধ 5 বিধ মিক্স কৰা হৈছে। ইউৰিয়া, পটাছ, ছুপাৰ, চয়েল, তাৰপিছত বৰাক্স আছে, বৰাক্স 1 কিলোকে দিছোঁ, চয়েল 1 কিলোকে দিছোঁ, ছুপাৰ 1 বেগকে দিছোঁ, বিঘাই প্ৰতি 50 কেজি থাকে। ইউৰিয়া 15 কেজিকে মাৰিছোঁ, পটাছটো 6 কেজিকে মাৰিছোঁ বিঘা। সাৰৰ পৰিমাণটো ইমানেই। আৰু বিধান অৰ্থাৎ বীজটো বিঘাত প্ৰতি 2 কিলোকে ছটিয়াম, নাই সাৰ চাই পেলাইছোঁ ছটিয়াম। ঠিক আছে তেতিয়াহ'লে বৰ্তিকা, আপোনালোকে কথা পাতিলোঁ ভাল লাগিল। মাটিবিলাক চাব কি ধুনীয়া, তাৰমানে শুকানটো মৰি গৈছে, কেঁচাটো মৰি গৈছে হয় না? জীপটো নাই, তলত আছে জীপটো, সেইটো সম্পূৰ্ণ শুকাইছে। সম্পূৰ্ণ শুকাইছে, এইটো ধুনীয়া হৈছে চাব পাৰে বন্ধুসকল। মাটি কি ধুনীয়া আছে, ছটিয়াব লগা হয়। যদি জলসিঞ্চনৰ ব্যৱস্থা থাকিলে আৰু বহুত কিবাকিনি খেতি কৰিলোঁ হয়। এতিয়া অকল সৰিয়হে খেতি কৰি আছোঁ, যদি জলসিঞ্চনৰ ব্যৱস্থা থাকিলে হয় ঘেঁহু খেতি কৰিলোঁ হয়, আলু খেতি কৰিলোঁ হয়, কবি খেতি কৰিলোঁ হয়। এতিয়া লাষ্ট ছিজনত যদি এতিয়া কবি খেতি কৰিব পাৰিলে হয়, বহাগত দাম পালোঁ হয়। ঠিক আছে, ধন্যবাদ দেই, ধন্যবাদ। যাতে আপোনাৰ খেতিখন ভাল হয় তাকে আমি মানে কামনা কৰিলোঁ আৰু। বৰ্তিকা ঠিক আছে ন? কথাখিনি সোধাৰ বাবে